Hello guys. Welcome back to my YouTube channel Montu Assam. Montu Assam eta notun video loi আজি আমি যাবলৈ লাইছো দুয়ো সপ্তমী পূজা চাবলৈ আৰু বিভিন্ন জায়গাত আজি আমি পূজা চাবলৈ যাম আৰু ভিডিওটো বহুত ধুনিয়া হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটোত শেষলৈকে চাই থাকক আৰু ক'ত ক'ত পূজা চাও আপোনালোকক দেখুৱাই আছো যি সপ্তমীৰ প্ৰথম পূজাখনে হৈছে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰত হৈ থকা পূজাখন এ আমি উপস্থিত হৈছো মহামৃত্যুঞ্জয় মন্দিৰ আৰু এই মহামৃত্যুঞ্জয় মন্দিৰৰ কথা সকলোৱে চাগে জানে এই মন্দিৰ ভাগত মহালয় দিনাখনৰ পৰাই দুৰ্গাপুজা আৰম্ভ হয় আজি সপ্তমী পূজাৰ বাবে আয়তিৰ যা যোগাৰ চলি আছিল সেইবাবে মাৰ ওচৰত সেৱা জনাই মোৰ আৰু আপোনালোকৰ হৈ আশীৰ্বাদ ললো যদি আপোনালোকে ৰাতি মন্দিৰ ভাগলৈ আহিছে তেনেহলে দেখা পাইছে ৰাতিৰ মন্দিৰ ভাগ ইমানেই সুন্দৰ হৈ পৰে চালে চাই থাকিবলগীয়া আন্ধাৰত উজ্জ্বল হৈ থকা মন্দিৰ ভাগৰ দৃশ্য উপভোগ কৰি এভাগ সেৱা জনাই তাৰ পাছতে আমি পালোহি নৱম অসম আৰক্ষী বাহিনীয়ে পতা পূজা ভাগ আৰু চাবলৈ বলকচোন ভিতৰলৈ সোমাই যাকে দেখিছে লাইটেৰে গেটৰ পৰা ভিতৰলৈকে আটক ধুনীয়াকৈ সজোৱা হৈছে আজিৰ আধুনিক যুগৰ দুৰ্গা পূজা মানে হৈছে ডেকৰেশ্যনৰ প্ৰতিযোগিতা আৰু চাৰিওফালে বিভিন্ন ৰঙী লাইটেৰে সুন্দৰভাৱে ডেকৰেশ্যন কৰা আছে এইখন পূজা মণ্ডপ হৈছে অসমৰ ২ নম্বৰখন পূজা মণ্ডপ য'ত কাঠৰ মূৰ্তি দেখিবলৈ হ'ব ফাৰ্ষ্টখন হৈছে পৰিণাম আৰু ছেকেণ্ডখন হৈছে বহমপুৰ বেটেলিয়ন কেম্পত থকা কাঠৰ মূৰ্তি পূজা মণ্ডপখন আৰু আপোনালোকে দেখিব পাইছে এইভাগে হৈছে কাঠৰ মূৰ্তি থকা পূজা মণ্ডপ ভাগ আপুনি চাব পাৰে প্ৰত্যেকটো মূৰ্তি কাঠৰে নিৰ্মিত আৰু দেখিবলৈ আন দেৱীৰ তুলনাত অলপ বেলেগ ধৰণৰ যদিও এই মূৰ্তিভাগ সম্পূৰ্ণ কাঠেৰে নিৰ্মিত যিহেতু আজি সপ্তমী ঠিক ৮ বজাৰ লগে লগে আৰতি আৰম্ভ হৈ গ'ল আমি ঘৰলৈ আহিবলৈ ধৰিলোঁ কিন্তু আৰম্ভ হ'ল যেতিয়া অলপমান ৰৈ দিলোঁ কি আচৰিত চাওকচোন ডাকৰ তালে তালে ডাঙৰ ডাঙৰ দুটা ধুনামূলা হাতত লৈ দেৱীৰ আগত কেনেদৰে নৃত্য কৰিছে মই ভাবোঁ সকলো মানুহৰ বাবে কিন্তু এই কাম সহজ নহয় হয়তো এইটো দেৱী মাৰে আশীৰ্বাদ স্বৰূপ আৰু এই কণমানিজনী চাওকচোন হাতত ধূপ লৈ কি সুন্দৰ নৃত্য দেখুৱাইছে আমি সকলো অবাক হৈ গ'লোঁ আৰু আমি য'ত আহিছোঁ পূজা চাব তাৰ কাষতে বিভিন্ন ৰঙী লাইটেৰে দৰ্শকক আকৰ্ষণ কৰিবৰ বাবে এটা আৰ্টিফিচিয়েল জুৰি দৃশ্য প্ৰস্তুত কৰিছে আৰু তাৰ কাষতে পুখুৰীটোত ব্ৰহ্মা আৰু গা গজেন্দ্ৰৰ ৰূপ সুন্দৰভাৱে দিব চেষ্টা কৰিছে যাতে পূজা চাবলৈ অহা দৰ্শকসকলে এই সুন্দৰ দৃশ্য উপভোগ কৰি টাইম পাছ কৰিব পাৰে আমি এতিয়া আহিছোঁ উৰিয়া গাঁও পূজা মণ্ডপলৈ আৰু সুন্দৰ নাম হৈ আছে দিহা নাম হৈ আছে আৰু আমি এখন দিহা নাম চাওঁ দিহা নাম চাই আকৌ পূজা পাওঁ এনেকৈ নাম চাই থাকোঁতে নিশা প্ৰায় 11টামান বাজি গ'ল নামৰ ৰসে মোহিত কৰি পেলালে একেবাৰে শেষত আমাৰ ঘৰৰ কাষতে হৈ থকা পূজা ভাগলৈ আহি মাৰ্চত এপাক আশীৰ্বাদ ল'লোঁ আপোনালোককো যিমানখিনি পাৰোঁ আজি পূজা মণ্ডপ দেখুৱালোঁ যিহেতু কালিলৈ নৱমী কালিলৈ যিমান পাৰোঁ প্ৰত্যেকখন পূজা মণ্ডপতে গৈ দেখুৱাবলৈ চেষ্টা কৰিম যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি কিবা ভুল দেখিছে আঙুলিয়ে দেখুৱাই দিব আজিলৈ বাই আকৌ এটা নেক্সট ব্লগত লগ পাম